নমস্কাৰ বন্ধুসকল, এইখন এখন ৰেশন কাৰ্ড আৰু এই ৰেশন কাৰ্ডখন যদি ছিঙি ফালি যায় বা হেৰুৱাই যায় তেতিয়া আমি কি কৰিম? হয়, মানে কিছু সংখ্যক মানুহে জানিব বিচাৰিছে যে সিহঁতৰ ৰেশন কাৰ্ডখন হেৰুৱাই গৈছে আৰু কিছুমানৰ ৰেশন কাৰ্ডখন এক্সিডেণ্টলি ছিঙি ফালি গৈছে। সো এতিয়া বিষয়টো হ'ল যে সিহঁতে এতিয়া কি কৰিব লাগিব। সো বিষয়টো হ'ল যে ৰেশন কাৰ্ডখন এখন বেলেগ ধৰণৰ ডকুমেণ্ট। পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ আইডি কাৰ্ডৰ নিচিনা নহয়। যেনে পান কাৰ্ড, আধাৰ কাৰ্ড এইবিলাক আমি অতি সহজে অনলাইনৰ পৰা ডাউনলোড কৰি ল'ব পাৰি, কিন্তু ৰেশন কাৰ্ডখন তেনেকুৱা নহয়। সো বলক আমি জানো যে ৰেশন কাৰ্ডখন ক্ষতিগ্ৰস্ত হলে বা হেৰুৱাই গলে আমি কি কৰিব পাৰি। সো এই ভিডিঅ'টোৰ জৰিয়তে দুটা উপায় জানিব পাৰিব। সো প্ৰথমটো হৈছে অফলাইন উপায়। সো অফলাইন উপায়টোৰ বাবে আপোনালোকে ফুড চিভিল সাপ্লায়াৰ অফিচত যাব লাগিব। ফুড সাপ্লায়াৰ অফিচত ভিজিট কৰি আপোনালোকে এখন দৰখাস্ত লিখিব লাগিব। আপোনাৰ ৰেশন কাৰ্ডখন হেৰুৱা বুলি ফুড সাপ্লায়াৰ অফিচত এখন এপ্লিকেশ্যন সাবমিট কৰিব লাগিব। এপ্লিকেশ্যনখন সাবমিট হৈ যোৱাৰ পিছত আপোনালোকে এখন নতুন ৰেশন কাৰ্ড লাভ কৰিব। সো এতিয়া উপায় নম্বৰ 2, ফুড সাপ্লায়াৰ অফিচত দৰখাস্তখন সাবমিট কৰাৰ পিছত নতুন ৰেশন কাৰ্ডখন অহালৈকে আপোনালোকে আপোনাৰ ইলেক্ট্ৰনিক ৰেশন কাৰ্ডখন অনলাইনৰ পৰা ডাউনলোড কৰি ল'ব। এইখনে হৈছে ইলেক্ট্ৰনিক ৰেশন কাৰ্ড। আৰু এই ইলেক্ট্ৰনিক ৰেশন কাৰ্ডখন কেনেদৰে ডাউনলোড কৰিব পাৰি এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত এটা ভিডিঅ'ৰ লিংক দিয়া আছে, তাতে ক্লিক কৰি ভিডিঅ'টো সম্পূৰ্ণ চাব পাৰিব আৰু আপোনাৰ ইলেক্ট্ৰনিক ৰেশন কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। সো বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হৈছে। সো অকে, ভিডিঅ'টো সমাপ্ত কৰিলো। ধন্যবাদ।